নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, মই মাক গৰমত পিন্ধিবৰ বাবে এযোৰ কটন কাপোৰ বৈ দিছিলোঁ। তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, কেনেকুৱা লাগিছে ক'ব। আৰু লগতে আপোনালোকৰ যদি কোনোবাই ল'ব বিচাৰে তেনেকুৱা ধৰণৰ কাপোৰ, তেনেহ'লে মোক অৰ্ডাৰ কৰিব পাৰিব। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। এইযোৰ হৈছে কাপোৰযোৰ, ইয়াৰে মেখেলাখন এইখন আৰু এখন চাদৰখন। এতিয়া মই আপোনালোকক ভালদৰে মেলি দেখাম। চাদৰখনত মই এনেদৰে 6 লাইনমান কৰি দিছোঁ, 6 লাইনে কৰি দিছোঁ। তাৰপিছত এনেকৈ অলপ 5 লাইন 3 লাইন 1 লাইন কেনে এইটো মানে সৰুকৈ ডিজাইন এটা কৰি ওপৰলৈ ঘনকৈ এনেকৈ 2 লাইন দি তাৰপিছত গোটেই গাটোতে ঘনকৈ দিছোঁ বুলি ক'ব পাৰি। বুটাখিনি চাদৰখনত বুটা কৰি দিছোঁ। লগতে চাইড পাৰিটো এনেধৰণৰ, যিহেতু গৰমত বেছি হেভি হ'লেও কাপোৰযোৰ ইমান ভাল নালাগে। আৰু এখন মেখেলাখনৰো যথেষ্ট ওপৰলৈকে বুটাবোৰ কৰি দিয়া আছে। এয়া মেখেলাখনো যথেষ্ট ওপৰলৈকে দিয়া আছে। যিহেতু চাদৰখন অলপ জাপত থাকে, সেইকাৰণে অলপ এই বুটা লাইনখিনি সেৰেঙাকৈ দিছোঁ। মেখেলাখনত অলপ ঘনকৈ দিছোঁ যাতে দেখিবলৈ ভাল হয়, সেইটো কাৰণে। আৰু মেখেলাখনো যথেষ্ট ওপৰলৈকে বুটাবোৰ দিয়া আছে। বাকী কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু যদিহে ভাল লাগিছে, আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰিছে, মোৰ পৰা যদি এনেধৰণৰ কাপোৰ ল'ব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব।